নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ পাকঘৰলৈ আপোনালোকক স্বাগতম। আজি আমাৰ ঘৰৰে ভাতকেৰেলা কেইটামান আপোনালোকক এখন ভাজি বনাই দেখুৱাইছোঁ। কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। ভাতকেৰেলাকেইটা লৈ ফাৰ্ষ্টতে ধুই লৈছোঁ, তাৰপাছত গোল গোলকৈ পাতলকৈ কাটিছোঁ। বহুত বেছি ডাঠ নকৰিব, আপোনালোকে ভাবেনে কটাৰ ডিজাইনটোৰ লগতো ভাজিখন খাবলৈ অলপ বেলেগ হয়। তাৰপাছত এয়া পিঁয়াজ লৈছোঁ, জলকীয়া কেইটামান লৈছোঁ, পিঁয়াজখিনি মিহি মিহিকৈ কাটি লৈছোঁ আৰু জলকীয়াকেইটা জাষ্ট ফালি লৈছোঁ। এতিয়া এখন পেন লৈছোঁ আৰু তাত অলপ তেল দি প্ৰথমতে আমি যিখিনি ভাতকেৰেলা কাটি লৈছিলোঁ সেইখিনি ভাজি লৈছোঁ। একো নিদিয়াকৈ, আমি ইয়াত ফাৰ্ষ্ট একোৱে নিদিওঁ, একো নিদিয়াকৈ ভাজি লৈছোঁ। আৰু ভাজি লৈ মানে বহুত বেছিও ভাজিব নালাগে, অলপ অলপকৈ ফ্ৰাই কৰিব। ফ্ৰাই কৰি পেলাই এয়া হৈ গ'ল আৰু অলপ ফ্ৰাই কৰাৰ পাছত সেইখিনি মই কাঢ়ি থ'লোঁ। তাৰপিছত আকৌ সেই একেখন পেনতে অলপ তেল দি পেলাই পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি ভজাৰ পাছত জলকীয়া, জিৰা, ধনিয়া পাউডাৰ, ৰেড চিলি পাউডাৰ, তাৰপিছত হালধি দি পেলাই গোটেইখিনি আকৌ মিক্স কৰি লৈছোঁ, মানে মছলাখিনি ভাজ খোৱালৈকে ভাজি লৈছোঁ। আৰু যিখিনি আমি ভাজি থৈছিলোঁ ভাতকেৰেলা, সেই ভাতকেৰেলাখিনি তাত দি দিছোঁ। নিমখ দি দিছিলোঁ, কিন্তু মই এখন ভিডিঅ' কৰিবলৈ নহ'লে, আৰু আমাৰ ভাজি খাবৰ কাৰণে ৰেডি হৈ গ'ল। আপোনালোকে এনেকৈ এবাৰ বনাই চাবচোন, কেনেকুৱা পালে জনাব।